কাকি তথা হোজাইবাসীৰ লগতে অসমবাসী ৰাইজৰ সহায় সহযোগিতা আৰু আশীৰ্বাদ বিচাৰিছোঁ। মোৰ এই যাত্ৰাৰ উদ্দেশ্য হৈছে প্ৰথমতে জুবিনদাৰ ন্যায় অসম চৰকাৰে মোৰ অনুৰোধ থাকিল যাতে জুবিনদাৰ ন্যায় সোনকালে দিয়ে আৰু লগতে জুবিনদাৰ জন্মদিন উপলক্ষে সমগ্ৰ অসমবাসীয়ে যাতে নিজ নিজ ক্ষেত্ৰত একোটিকৈ ভাল পদক্ষেপ লয়। যেনেকৈ জুবিনদাই দুখীয়া নিচলা লোকক সহায় কৰি ভাল পাইছিলে, গছ ভাল পাইছিলে, ঠিক তেনেদৰে সমগ্ৰ অসমবাসী ৰাইজে নিজ নিজ ক্ষেত্ৰত যোনে যেনেকৈ নিজৰ সাধ্য অনুসৰি যিমান যেনেকৈ পাৰে সকলো লোকক সহায় কৰক, ভাল কাম কৰক, যাতে সেই দিনটোত কোনো অহিংসা দিনটোত অহিংসাৰ সৃষ্টি নকৰে। যেনেকৈ বিজেপি চৰকাৰেও জুবিনদাৰ জন্মদিন উপলক্ষে এটা ভাল পদক্ষেপ লৈছে, ৰক্তদান শিবিৰ কৰা। ঠিক তেনেকৈ অসমবাসী ৰাইজকো মই অনুৰোধ জনাইছোঁ যাতে এনেকুৱা ধৰণৰ ভাল কাম কৰিয়ে সমগ্ৰ ভাল কাম কৰিয়ে জুবিনদাক এইটোৱে আমাৰ শ্ৰেষ্ঠতম জন্মদিনৰ উপলক্ষে শ্ৰেষ্ঠৰ উপহাৰ হ'ব।